হেল্ল' গাইছ, ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখন আজিখন অতি চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'ব। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত আপোনালোকে দেখিবলৈ পাব দেউতাকে অধিৰক কোঠাৰ পৰা মাতি আনিব আৰু ক'ব যে ঘৰুৱা কথা বতৰাসমূহত ব্যস্ত হৈ থাকি পিছৰ সমস্ত কাম কাজসমূহ বাদ দিয়াৰ কথা ভাবিছ নেকি? দায়িত্ব কি বস্তু পাহৰি গলি নেকি? আৰু তেতিয়া অধিয়ে দেউতাক ক'ব যে যদি মোক কেৱল এটা ফুলদানিৰ দৰে সজাই থবলৈ বিচাৰিছে তেন্তে তাতকৈ কোনোবা যোগ্য মানুহক এই দায়িত্ব দি দিয়ক। মই পুতলা হৈ বহি থাকিব নোৱাৰোঁ। আৰু তেতিয়া দেউতাকৰ খং উঠিব আৰু ক'ব যে ঠিকেই আছে, তই যদি অফিচৰ কাম কাজসমূহৰ দায়িত্ব ল'ব নোৱাৰা তেনেহ'লে মই এতিয়া এই দায়িত্ব মন্দিৰৰ হাতত চপাই দিম। এতিয়া বাৰু অধিয়ে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইফালে আকৌ দেখিবলৈ পাব আদি আৰু অদিতিয়ে খোজকাঢ়ি আহি ঘৰৰ পদূলি মুখ পাবহি আৰু পাই দেখিব যে তেওঁলোকৰ ঘৰৰ গেটখনত কোনোবাই তলা লগাইছে। আৰু তেতিয়া আদি মনত প্ৰশ্ন উঠিব যে 10 বজাৰ লগে লগে ঘৰৰ গেটখনতনো বাৰু কোনে তলা লগালে। এইফালে আকৌ আদি আৰু অদিতি ঘৰৰ গেটৰ ওচৰত ৰৈ থকা দেখা পাই দেউতাকে ওচৰলৈ যাব আৰু ক'ব যে তোমালোক ইমান ৰাতি ক'ৰ পৰা আহিলা? এই ঘৰৰ কিছুমান নিয়ম আৰু অনুশাসন আছে। সময়মতে ঘৰ সোমাব নোৱাৰিলে বাহিৰতে থাকিব লাগিব। আৰু তেতিয়া আদিয়ে দেউতাকক ক'ব যে অনুশাসনৰ নামত এয়া অত্যাচাৰ। এইখন মোৰো ঘৰ, এই ঘৰত মোৰো সমান অধিকাৰ আছে। আপোনাৰনো দেউতাই ইমান অহংকাৰ হৈছে যাৰ ফলত আপুনি অদিতিক শাস্তি দিবলৈ এতিয়া ঘৰৰ গেটত তলা লগাবলৈ আৰম্ভ কৰিলে। আৰু আপুনি কিমান তললৈ নামিব পাৰে? তেতিয়া বাৰু দেউতাকে কি ক'ব? এতিয়া বাৰু আদিয়ে গেটৰ তলা ভাঙি ঘৰলৈ সোমাব নে দুয়োৱে ঘৰৰ পৰা ওলাই যোৱাৰ সিদ্ধান্ত ল'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। এইখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব আদিৰ মাক আৰু দুয়োকাই আদি আৰু অদিতি ইমান ৰাতিলৈ যে ঘৰলৈ আহি পোৱা নাই তাকে লৈ চিন্তা কৰি থাকিব আৰু দেউতাকে যে ঘৰখনৰ গেটত তলা লগাইছে সেই কথাটো আলোচনা কৰি থকা দেখা পাব। আৰু তেতিয়াই তেওঁলোক দুয়োজনে শুনিবলৈ পাব যে ঘৰৰ গেটৰ সন্মুখত হুলস্থুল হৈছে। আৰু তেতিয়া দুয়োৱে খৰ ধৰকৈ গেটৰ সন্মুখলৈ লৰ মাৰিব আৰু দেখিব যে আদি আৰু দেউতাকৰ মাজত কিছু কথাক লৈ তৰ্কাতৰ্কি চলি আছে। তেতিয়া আদি মাকে দেউতাকক ক'ব যে ঠিক প্ৰতিটো কথাতে দোষী সাব্যস্ত কৰিবলৈ আৰু শাস্তি দিবলৈ প্ৰতিদিনে এটা এটাকৈ নতুন নিয়ম উলিওৱা হৈছে। এয়া আৰু সহ্য কৰা নহ'ব। আপুনি এতিয়া সীমা চেৰাই যাবলৈ আৰম্ভ কৰিছে। তেতিয়া দেউতাকে ক'ব যে মই যি কৰিছোঁ ঘৰখনৰ ভালৰ বাবেহে কৰিছোঁ। তেতিয়া আদিয়ে মাত দিব যে ঘৰৰ ভাল নহয়, আপুনি নিজৰ ক্ষমতা দেখুৱাইছে। যদি আজি এই তলা নোখোলে তেন্তে মই নিজেই এই গেট ভাঙিম আৰু এই ঘৰৰ প্ৰতিটো অন্যায় নিয়ম শেষ কৰিম। তেতিয়া বাৰু আদিৰ দেউতাকে কি ক'ব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।